আজি মাছ ভাজা দি ৰাতিপুৱাটো আৰম্ভ কৰিলোঁ। ৰাতিপুৱা উঠিয়ে চাংলিত মাছ দেখলোঁ। দেউতাই মই নুঠোঁতে মাছ মাছে পুখুৰীৰ পৰা। তাৰপাছত মই মাছখিনি ভাজলোঁ। ভাজি কিনে আৰু বাকী আঞ্জাও বনাওঁ। আজি আমাৰ পেহীয়ে দাদাক ভাত খাব মাতিছোঁ। আহি পাইছে তাহোন চাহ তাহ দিলোঁ, কিন্তু চাহ দিয়া ভিডিঅ' বনাব টাইমে নহ'ল। তাৰপাছত বৌ চাহ তাহ খাই পাছফালে বহি আহিছে। আজি মই চিলি চিকেন বনাইছোঁ, ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, কেনেবা হৈছে নাজনো আৰু। তাৰপাছত দাদা বৌক ভাত খাব দিলোঁ, তখন ভাত খাই আছে। চিলি চিকেনটো ভাল হ'ব বুলিয়ে কৈছে। তাৰপাছত আজি মই ফুলৰ দায়িত্ব আহাক দিলোঁ, আহোন দুটাই ফুলত পানী দিছে। তাৰপাছত আমি ভাত চাত খালোঁ। খাই কিনে এইযোৰা আৰু বৌৰ কাপোৰ আনিছে, সেয়াক লগিনো কিবা আনিছে। মায়ে আৰু বৌৰ লগত কথা পাতিছে ভাত চাত খাই। আহোন দুটাই বিৰাট ডিষ্টাৰ্ব দিছে আজি বৌক, এই লো আৰু টপৰটোৱে। দাদাই ক'ৰবাত ওলাই গৈছে, ভাটিবেলা হ'লে তাহোন যাবাৰে হ'ল। সি আহি পালাক, চাহ তাহ দিলোঁ, চাহ খাই যায় আৰু। তাৰপাছত আমাৰ মায়ে মেইন কামটো কৰাই নাই, আলহী আহিলে কবি দিয়া পৰ্ব। মায়ে আজি দিনত কবি কেইটা চিঙব পাহৰি গৈছে, সেইকাৰণে এথেন ৰাতি হ'লেও আনি দিছে পেহীয়াক খাবাক লগি দুটামান। এথেনাত তাহোন যায় আৰু ভাল লাগছে আজি তাহোন আহাৰ কাৰণে। এই লো আৰু টপক দেখছে না নাচি আছে আগফালে যাই কিনে। বাই বাই।